friends, welcome back to my YouTube channel Sumikha's Lifestyle. আৰু আজি হৈছে মাঘৰ বিহু উৰুকা আৰু আমি ঘৰৰ মানুহগিটাই মানে খানা এটা খাম। সো তাকে ভাবিলো আপোনালোকৰ লগতো অকমান শেয়াৰ কৰো আৰু লং ভিডিও নবনাই মানে এতিয়া বনাবলে ইমান এলাহে লগা হ'ল আৰু ৰাতিপুৱা ষ্টাৰ্ট কৰিম বুলি ভাবিছো ভিডিওটো কিন্তু ষ্টাৰ্ট কৰিবলৈ মন মানে কামো আছিলে মনো মানে একদম এলাহ হৈ আছিলে কেতিয়া যেনে ষ্টাৰ্ট কৰিলোকে আপোনালোকৰ সম্পূৰ্ণ ভিডিওটো চাব আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব। এইটো আমাৰ পোৱালীজনী ইয়াতে শুই আছে আৰু এইফালে এয়া আমাৰ নামঘৰৰ মেজি কাইলৈ মেজি জ্বলাব যে চ' এয়া আৰু পাপাই মই গৈ পেলাই এতিয়া উৰুকা খানা খাবলৈ খৰি কাটি আনিলোগৈ মানে পাপাই কাটিলে মই লৈ আহিলোঁ। ফ্ৰেণ্ডছ মই হাত মোজা লগাই লৈছোঁ ইমান ঠাণ্ডা বাহিৰত আৰু এতিয়া লাইট চাইট লগাই নাব আপোনালোকক দেখুৱাই যাম চাই যাব আৰু গান বজাই থ'ব সেইটো কাৰণে মই মুখে মাতিব নোৱাৰিব পাওঁ আৰু মাজে মাজে পাৰিব পাৰোঁ বাৰু পাৰিলে মই ক'ম নহ'লে মই ভইচ অভাৰ দি দিম বাকী ঠিকে আছে তেতিয়ালৈ চাই থাকক। ইফালে আমি ফুৱাই আছোঁ জুই মানে সন্ধিয়া লাগিছে জুইকুৰা জ্বলাই পেলাই অকণমান দেৰি বহিছোঁ ইমানেই ঠাণ্ডা নহয় মানে তো এইফালে মই বহি আছোঁ আৰু তাৰপিছতে এইফালে মায়ে আনিলে এয়া চাহ তো সন্ধিয়া চাহ খাবলৈ লৈছোঁ মই তাৰপিছতে এইফালে বৌ পাপা আৰু মাও আছে আৰু মাহঁতে ইয়াত তামোল খাই আছে পাপা ৰখি আছে তাকে অকণমান দেখুৱাই দিছোঁ আৰু এইফালে ইয়াত জুই তো জুইকণ ফুৱাই লৈছোঁ চাহকণ খাই পেলাই এতিয়া কটা পোৱাত লাগোঁগৈ আৰু এইফালে এয়া কাটি ল'লোঁ পিঁয়াজ আৰু নহৰুটো মই কাটিলোঁ গুচালোঁ আৰু এইফালে মায়ে আলু কাটিলে আৰু এইফালে এয়া মাছ বনাবৰ কাৰণে এইখিনি ৰেডি কৰিছে আৰু কাটি মেলি অকণমান দেৰি বহি লৈছোঁ দেই। বৰ্ডাৰ আহিছিলে মোৰ কাৰণে এইটো লৈ আহিছে চ' খালোঁ আৰু এতিয়া যাওঁ গাহৰি পুৰোঁগৈ তো ব'লক। এয়া গাহৰি পুৰিম এতিয়া আৰু অকল 5-6 পিচহে লৈছোঁ কাৰণ এয়া মানে গাহৰি বনাবও লাগিব মানে হেৰিকৈ মাংসকৈ বনাব আৰু এয়া পুৰিম অকল এইকেইটা পুৰিম কাৰণ কি খাবলৈ অকল মই আৰু পাপাহে আৰু মায়েতো নাখায়েই গাহৰি আৰু খাবলৈ কোনো নাই আৰু পাপাই মানে কি আৰু অকণমানহে খাব মোৰে হ'ব ময়ে খাব লাগিব সেইটো কাৰণে এই পিচে মানে পুৰিম আৰু এইফালে এয়া পাপাই বনাই আছে খাচী মাংস আৰু তাতে সেয়া হৈ যোৱাৰ পিছত মই গাহৰিটো পুৰি ল'ম আৰু এইফালে এয়া পপকৰ্ণ ডিম্পুৰ এটা আহিছে মই আপোনাক কৈছিলোঁ সি এইটো মোক লৈ আহিছিলে চ' এইটো খাই ল'লোঁ আৰু এয়া খাই পেলাই মই গাহৰি পুৰিলোঁ এয়া পুৰি হৈ গ'ল। এতিয়া এইকেইপিচহে মই বনাইছিলোঁ মই আৰু পাপা খাবলৈ কিন্তু তাৰপিছত দাদাও আহিলে সেইটো কাৰণে সৰু সৰু পিচ কৰি পেলালোঁ 6 পিচ একদম সৰু সৰু পিচ কৰি পেলাই তাৰ ওপৰত নেমু ধনিয়া জলকীয়া এনেকৈ দি ল'লোঁ তাৰপিছতে এইফালে এয়া দাদাহঁত বহি আছে চ' খাবলৈ দিছোঁ সি আকৌ গোটেই প্লেটখনে লাগে তাক মই কৈছোঁ এইকণহে বেছি বনোৱা নাই চ' সেইটো কাৰণে তাৰ পৰাও অকণমান খাবলৈ দিলোঁ আৰু সি খালে পাপায়ো খালে আৰু সি মানে তাহাঁতৰ ঘৰলৈ গাহৰি মাংস আনিছিলে সি বনাইছিলে তো মোলৈও অকণমান লৈ আহিছে চ' সি দেখুৱাই আছিলে টেষ্ট কৰি চাব কৈ আছে চ' এইফালে মই তাক কৈছোঁ কি মই অকণ দি লৈছোঁ আৰু এয়া সি আনি দিয়া এইফালে দাদা আৰু পাপা মোক ভিডিঅ' কৰিবলৈ ক'লে অকণমান কৰি দিছোঁ চ' মই গাহৰি চাহৰি পুৰি মেলি লৈ পেলাই অকণমান মানে হেৰি বিচনাতে পৰিছোঁ ইমান বেছি ঠাণ্ডা নহয় লেপখন লৈ লৈছোঁ মানে ব্লেংকেটখন আৰু মই কৈ আছিলোঁ কিন্তু বেকগ্ৰাউণ্ডত ইমানেই চাউণ্ড আহি আছে মানে বাহিৰত পাপাহঁতে গান শুনি আছে বহুত বেছি গানটো বাজি আছে সেইটো কাৰণে মই মিউট কৰি দিব লগা হ'ল চ' এইফালে এয়া বনাই আছে গাহৰি মাংস মানে আগতে খাচী মাংস বনাই আছিলে আৰু এতিয়া এয়া গাহৰি মাংস বনাইছে অকণমান দেখুৱাই দিলোঁ। আমাৰ চুনচুনি আহি গ'ল দেই এইজনী গাহৰি চাহৰি খাল আছে পোৱা তাৰপিছত এয়া ভাতৰ লগত এয়া গাহৰি মাংস এইফালে খাচী মাংস আৰু এয়া দাদাই যে আনিছিলে গাহৰি মাংস সেয়া লৈ লৈছোঁ তো এইফালে মই খাই আহিছোঁ মানে খাবলৈ লৈছোঁ আৰু এয়া পূৰা গাহৰি মাংস অকণমান আছিলে লৈ লৈছোঁ আৰু এইফালে আমাৰ চুনচুনিয়ে খাই আছে চ' ভাত চাত খাই ল'লোঁ আৰু এইও খাই ল'লে মই ভাত ইমান নেখালোঁ পিছে দেই থাকিলে চ' এতিয়া অকণমান জুই পাম আৰু কাইলৈ ৰাতিপুৱা আপোনালোকক দেখুৱাম মানে কাইলৈ ৰাতিপুৱা মই এতিয়া শুম মানে কাইলৈ ৰাতিপুৱা মেজি জ্বলাব আমাৰ নামঘৰত ত' আপোনালোকক দেখাম চ' চাই যাব এতিয়াকে গুড নাইট। গুড মৰ্ণিং ফ্ৰেণ্ডছ আৰু আজি হৈছে বিহু কালি ৰাতি শোৱা অকণমান দেৰি হ'ল মানে অকণমান দেৰি মানে কি আৰু 2টামান বাজিলেগৈ আৰু এতিয়া এয়া উঠি আহিছোঁ আৰু চাওকচোন কুঁৱলী ইমান কুঁৱলী চাওক পিছফালে দেখাই নাই একো আৰু 8টা বাজি গ'ল আৰু 8টা বজালৈকে ইমান বেছি কুঁৱলী হৈছে আজি আৰু আগৰবাৰ ইমান কুঁৱলী নহয় বাৰু কিন্তু আজি চাওক পিছফালে গোটেই কুঁৱলী বহুত বেছিয়ে কুঁৱলী এয়া মেজি জ্বলাইছে আৰু মই অকণমান ভিডিঅ' কৰি লৈছোঁ ইয়াত কোনোৱেই নাই চ' মইহে এয়া ভিডিঅ' কৰি আছোঁ তাৰপিছতে এইফালে এয়া মেজি সেৱা কৰিবলৈ মই যাওঁ এইফালে পিঠা চিঠা লৈ আহিছোঁ আৰু এয়া মায়ে ধূপ জ্বলাইছে আৰু আমি সেৱা চেৱা কৰিলোঁ তাৰপিছতে এয়া খাবলৈ লৈছোঁ চাহৰ লগত পিঠা চ'
গা পা ধুই আহি লৈ চাহ তাহ খাই মেলি লৈ পেলাই এতিয়া ৰ'দত অকণমান বহিছোঁ। ইমান বেছি ঠাণ্ডা লাগিলে, মূৰটো যাতে ঠাণ্ডা পানীয়ে ধুলোঁ, সেইটো কাৰণে অকণমান ৰ'দত বহি লৈছোঁ। আৰু হেপ্পী মাঘৰ বিহু সকলোকে। আৰু চ' গাইজ, এতিয়া মই যাওঁ মন্দিৰলৈ মাৰ লগত, মানে বিহু বুলিও যাবলৈ ওলাইছোঁ। চ' ওলাই মেলি ৰেডি হৈ গ'লোঁ, এতিয়া যাওঁ মন্দিৰলৈ। এইফালে মায়ে মই আহি আছোঁ মন্দিৰলৈ, আৰু এয়া মই পাই গ'লোহি, বিহু বুলিও আহিছোঁ। আৰু ভালকৈ ভিডিঅ' কৰিবলৈ নহ'লে, চাকি তাকি দিলোঁ আৰু তাই অকণ দেখুৱাই দিলোঁ আৰু। চ' এয়া সেয়াই আছিলে, মন্দিৰলৈ আহিলোঁ আৰু চাকি তাকি জ্বলালোঁ। ভালকৈ ভিডিঅ' কৰিবলৈ নহ'লে, বাকী এতিয়া প্ৰসাদ ল'লোঁ, এতিয়া ঘৰলৈ গৈ থাকোঁ। আহিয়ে এয়া জলপান খালোঁ, আৰু সেয়া আছিলে আজি মাঘৰ বিহু ব্লগটো। আৰু আকৌ লগ পাম এটা নেক্সট ব্লগত। বাই।